কবিতাটিৰ শিৰোনাম সময়বোৰ কেনেদৰে সলনি হ'ল। সময়বোৰ বৰ নিষ্ঠুৰ, কোন মুহূৰ্তত কি কাঢ়ি লৈ যায় কোনেও নাজানে। কেনেদৰে সলনি কৰে মৰমবোৰ, কেনেদৰে শেষ হৈ যায় ভাল পোৱাবোৰ। সময়ৰ প্ৰবাল হঠত উটি যায় ইজনে আনজনক দিয়া প্ৰতিশ্ৰুতিবোৰ। এতিয়াতো তোৰ খবৰে নাপাওঁ, মাজে মাজে তোৰ প্ৰফাইলটো চাওঁ। নাজানো মোৰ ভুল ক'ত, নাজানো মানুহে কিমান ভাল পালে অভিমান কৰিব পাৰে, নাজানো কিমান ভাল পালে মানুহে কান্দিব পাৰে। স্কুলৰ হাতত হাত থৈ দৌৰি ফুৰা দিনবোৰ, ক্লাছত টিফিন খোৱা দিনবোৰ, এতিয়া মাথো স্মৃতি। সম্বন্ধবোৰ ভঙা দেখি মই ভয় খোৱাত তয়েতো কৈছিলে মোক, আমাৰ বন্ধুত্ব ইমান দুৰ্বল নেকি। নাজানো কেনেকৈ দুৰ্বল হ'ল সময়ৰ হঠত। মোৰ খঙৰ মাজত লুকাই থকা মৰমবোৰ, অভিমানবোৰ তই বুজিবি বুলিয়ে কিজানি মই ভুল কৰিলোঁ, কিজানি মই বেছিয়ে অভিমান কৰিলোঁ, কিজানি মই বেছিয়ে খং কৰিলোঁ তোৰ ওপৰত, তাতেই মোৰ ভুল হ'ল। নিকেতনখন এতিয়াও আগৰ দৰেই আছে, সলনি হৈছে মাথো মানুহবোৰ। এতিয়াও তাত গঢ়িছে হেজাৰটা সম্বন্ধ, আমাৰ দৰে ইজনে আনজনক দিছে প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতিবদ্ধ আমিও আছিলোঁ, নিকেতনৰ পৰা ওলালেও আমি পাহৰি নাযাওঁ ইজনে আনজনক। আমি য'তেই নাথাকোঁ টিচাৰ্ছ ডেত সদায় একেলগে আহিম, শেষলৈকে থাকিম আৰু বেলুনবোৰ ফুটাইহে ঘৰলৈ যাম। প্ৰতিশ্ৰুতি হৈয়ে থাকিল, একেলগে যোৱাহে নহ'ল। তই পকাই পকাই পিন্ধাই দিয়া দখনাযোৰ আৰু এটা মিচিকিয়া হাঁহি মাৰি মোৰ সেই ফটোখন এতিয়াও আছে ৰঙীন হৈ। তই দিয়া চিঠিবোৰৰ শেষত বেষ্ট ফ্ৰেণ্ড ফৰএভাৰ আৰু লাভটো এতিয়াও লৈ যায় মোক হিমচেঁচা দুমজাৰ মাজত। এতিয়া ওচৰত থাকিও আমি যেন বহু দূৰ, ৰমন্থনে আনন্দ বা বিষাদ দিয়ে, মোৰ বকচাত সদায় ৰবি তই, এপাহি সুকোমল হয়। সময়বোৰ বৰ নিষ্ঠুৰ, কোন মুহূৰ্তত কি কাঢ়ি লৈ যায় কোনেও নাজানে। কেনেদৰে সলনি কৰে মৰমবোৰ, কেনেদৰে শেষ হৈ যায় ভাল পোৱাবোৰ। সময়ৰ প্ৰবাল হঠত উটি যায় ইজনে আনজনক দিয়া প্ৰতিশ্ৰুতিবোৰ। ধন্যবাদ।